নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া। আমি যাবলৈ ওলালো এতিয়া শিৱসাগৰ অলপ ঘূৰিম বুলি। গাড়ী আহি পালে যাম। আজি শিৱসাগৰ ঘূৰিম, কেনেকুৱা লাগে চাওঁ আৰু আপোনালোককো দেখুৱাম। শিৱদৌলৰ পৰা এতিয়া আমি গৈ আছো গড়গাঁৱত অৱস্থিত কাৰেংঘৰ অভিমুখে। আমি পালোহি এতিয়া কাৰেংঘৰ। ইয়াত টিকেট কাউণ্টাৰ আছে, বায়ে টিকেট কাটিবলৈ গৈছে আৰু আমি বাহিৰত ৰৈ আছো। সেয়া চাওক বাহিৰৰ পৰা কাৰেংঘৰ। আমি টিকেট কটাৰ পিছত ভিতৰলৈ সোমাম। এয়া ভিতৰলৈ সোমাই আহিলো আৰু লাহে লাহে আপোনালোকক কাৰেংঘৰৰ ভিতৰলৈকে লৈ গৈ আছো, বলক। জানিবলৈ পোৱা মতে কাৰেংঘৰ বনাইছিল আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সময়ত ১৭৫১ চনত। ১৭৫১ চনত ৰজা ৰাজেশ্বৰ সিংহৰ সময়ত ইটাৰে বনাইছিলে কাৰেংঘৰ। তাৰ আগতে জানিবলৈ পোৱা মতে শিল আৰু কাঠেৰে বনোৱা আছিলে কাৰেংঘৰ। ইয়াত ধুনীয়াকৈ গছপুলিৰে ডিজাইন কৰি লিখা আছে আহোম ৰাজা পেলেচ। ৱাও, চাওক এয়া কাৰেংঘৰ। এতিয়া ভিতৰত সোমাম। এতিয়া আমি ভিতৰলৈকে সোমাই গৈ আছো। ইয়াত চিৰি আছে, ওপৰলৈকে উঠি যাম। সোমাইছো এতিয়া কাৰেংঘৰৰ ভিতৰত। কাৰেংঘৰৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্য, ৱাও, so বিউটিফুল। সেউজীয়া পৰিৱেশ চাৰিওফালে, খুব ধুনীয়া পৰিৱেশ। স্কুলীয়া ছাত্ৰ ছাত্ৰী আহিছে বহুত। কাৰেংঘৰৰ ওপৰত কাৰেংঘৰো চালো, বহুত বেছি ভাল লাগিছে আৰু কাৰেংঘৰৰ পৰিৱেশ বহুত বেছি ধুনীয়া। আমাৰ চোৱা হৈ গ'ল, এতিয়া তললৈ নামি গৈ আছো। এয়া তলত মা ৰৈ আছে। কাৰেংঘৰৰ পৰা আমি গৈ আছো চৰাইদেউ, তাৰ পৰা যাম তলাতল ঘৰলৈ আৰু যাম ৰংঘৰ। আৰু এতিয়া ভোক লাগিছে, গতিকে পেট পূজা কৰি লওঁ বুলি ভাবিছো। আহি আহি আমি পাই গলোহি চৰাইদেউ মৈদামলৈ। ইয়াত গাড়ী পাৰ্কিং কৰাৰ ধুনীয়া ব্যৱস্থা আছে আৰু খুব ধুনীয়া পৰিৱেশ হয়। তাত টিকেট কাটিব লাগে, টিকেট কাউণ্টাৰ আছে। বায়ে টিকেট কাটিব গৈছে, তাৰপিছত আমি ভিতৰলৈ সোমাই যাম। এতিয়া আহি পালোহি আমি চৰাইদেউ, ভিতৰত সোমাম। ইয়াত লোহাৰ নাও এখন দেখিছো। আজি শিৱসাগৰ অলপ ফুৰিম বুলি ভাবিছো, কিমান দূৰ যাব পাৰো নাজানো। এতিয়া বগাই আছো চিৰি, ওপৰলৈ গৈ আছো। আগলৈ গৈ আছো আৰু এয়া আপোনালোকে দেখিবলৈ পাব চাৰিওফালে গছ গছনিৰে ভৰা। আৰু চৰাইদেউ মৈদাম বিখ্যাত হয় আমাৰ অসমৰ আহোম ৰজাসকলৰ, চুকাফাৰ দিনৰ ৰজা আৰু ৰাজবিষয়াসকলক তেওঁলোকৰ মৃতদেহ ইয়াত সৎকাৰ কৰা হৈছিল।
আৰু চৰাইদেউ মৈদামক তুলনা কৰা হয় ইজিপ্তৰ পিৰামিডৰ লগত। আমাৰ অসমৰ পিৰামিড বুলি কোৱা হয়। ইয়াত বহুকেইটা এনেধৰণৰ মৈদাম আছে। এনেকৈ গৈ থাকিলে দুয়োফালে আপোনালোকে মৈদাম দেখিবলৈ পাব। আৰু চাৰিওফালে গছ-গছনিৰে ভৰা। ইয়াত পাৰ্ক আছে বুলিও শুনিছোঁ। এতিয়া বাজিলে এটা বাজি গ'ল। ভাল লাগিছে, চিৰি বগাই অলপ ভাগৰ লাগিলে। এইবাৰ এইফালে ভিতৰলৈ সোমাই যাম, বুহা নিচিনা হয় চাগে। কি আছে চাওঁ গৈ ভিতৰত। ভিতৰত একদম এন্ধাৰ, একো দেখা নাযায়। আৰু এয়া হৈছে চাকি, ৰাতি ইয়াত চাকি জ্বলাইছিল। চৰাইদেউ মৈদামৰ পৰা আমি যাবলৈ ওলালোঁ। তাৰপিছত এইবাৰ আমি যাম জয়দৌল, জয়সাগৰলৈ। আমি পালোহি এতিয়া জয়সাগৰ। ভিতৰত গৈ কি পাম ন এতিয়া চাওঁ। এয়া মন্দিৰ হয়, ইয়াত পূজা কৰিছিল, কিন্তু ভিতৰত কোনো পোহৰ নাই। এতিয়া আছোঁ জয়সাগৰৰ পাৰত, এয়া চাওক। ধুনীয়া পৰিৱেশ, এবাৰ দেখুৱাই দিছোঁ। তাৰ মাজতে এটা বেয়া খবৰ আহিল। বায়ে সেইকাৰণে কান্দি আছে। বাইদেউ এগৰাকী ঢুকুৱা বুলি খবৰ আহিছে, সেইকাৰণে খুব বেয়া লাগি আছে। এয়া চাওক, উপভোগ কৰক জয়সাগৰ পুখুৰীৰ মনোমোহা দৃশ্য। জনামতে জয়দৌল আৰু জয়সাগৰ পুখুৰী আহোম ৰজা ৰুদ্ৰসিংহৰ দ্বাৰা নিৰ্মিত। তেওঁ তেওঁৰ মাক সতী জয়মতীৰ স্মৃতিত বনাইছিল জয়দৌল আৰু জয়সাগৰ পুখুৰী। তিনিটা বাজি গ'ল, পাই গ'লোহি এতিয়া তলাতল ঘৰ। জয়দৌলৰ পৰা আহিলোঁ এতিয়া তলাতল ঘৰ চাম বুলি। তলাতল ঘৰত তলে তলে যাব পাৰি বুলি শুনিছোঁ। আৰু ভিতৰত তেওঁলোকে মাটিৰ তলেৰে সুৰংগ বনাই ৰাস্তা বনাইছিলে। গতিকে এতিয়া ভিতৰলৈ যাম আৰু চাওঁ কি আছে, কেনেধৰণে তেওঁলোকে বনাইছিল। এয়া মোৰ পিছফালে তলাতল ঘৰ। পৰিৱেশ চাওক, ইমান বেছি ধুনীয়া। তলাতল ঘৰৰ ওপৰত উঠিছোঁ এতিয়া আমি। তলাতল ঘৰৰ ওপৰৰ পৰা দৃশ্য দেখুৱাইছোঁ। ইয়াত কাম চলি আছে, ৰিপেয়াৰিঙৰ কাম কৰি আছে। আৰু আজি বেছি মানুহ নাই, অলপ খালী লাগি আছে। এয়া চাওক, দেখিছেনে বহু কেইখন দৰ্জা আছে। আৰু এইফালেৰে ভিতৰলৈ সোমাই যাব পাৰি। গতিকে ভিতৰলৈ সোমাই যাম। আৰু চবফালে দৰ্জা আছে ইয়াত। তলাতল ঘৰৰ চবফালে আপুনি দৰ্জা বিচাৰি পাব। আৰু বহু কেইখন দৰ্জা আছে, ভিতৰে বহু কেইখন দৰ্জা আছে। যুদ্ধৰ সময়ত সৈন্যসকলে ইয়াত লুকাইছিল আৰু ভিতৰে সুৰংগৰে পলাই গৈছিল বুলি শুনিছোঁ। মা আৰু বা আহি আছে। মাৰ খোজ কাঢ়ি ভৰিৰ বিষ উঠিছে, আঁঠুৰ বিষ হৈ আছে। তলাতল ঘৰৰ ভিতৰত সোমাই গৈছোঁ, গুহাৰ ভিতৰেৰে। আৰু ওলালোঁ এয়া। আৰু ইফালে আছে, ইফালে কাম চলি আছে।
এইবাৰ গৈ আছোঁ তলাতল ঘৰৰ ওপৰলৈ উঠি বাওঁহাতে। এইফালে মন্দিৰ আছে। ৰজাৰ দিনত পূজা কৰিছিলে মন্দিৰ হয়। তলাতল ঘৰ চালোঁ, খুব ভাল লাগিল আৰু ইয়াৰ চাৰিওফালে পৰিৱেশ অকণমান দেখুৱাইছোঁ আপোনালোকক। তলাতল ঘৰৰ পৰা এতিয়া আমি যাম ৰংঘৰলৈ আৰু খুব ভোক লাগিছে, গতিকে কিবা এটা খাই আৰু এয়া হৈছে গোলাঘৰ। আমি ভিতৰলৈকে নোসোমালোঁ যিহেতুকে হাতত সময় কম। তলাতল ঘৰৰ পৰা ওলাই আহি এতিয়া পালোহি আমি ৰংঘৰ। এয়া ৰংঘৰ, এতিয়া ভিতৰলৈকে সোমাই যাম। এয়া হৈছে টিকেট কাটিব লাগে, এজনৰ 25 টকাকৈ। ৰংঘৰ আচলতে পেভিলিয়ন হয়। ইয়াত এণ্টাৰটেইনমেণ্টৰ কাৰণে আগতে ৰজা মহাৰজাসকলে ৰংঘৰৰ ওপৰত বহি পেলাই যিকোনো নৃত্য হওক, খেল ধেমালি আদি উপভোগ কৰিছিল। ইয়াতে কাম চলি আছে, এতিয়া মাটি কাটি আছে। ৰংঘৰো চালোঁ, বহুত বেছি ভাল লাগিল। এয়া চাওক আমাৰ পিছফালে ৰংঘৰ। যদি মনত পৰিছে দেই, কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি। গীতটি বহুত সুন্দৰ গীত, অনুপম দাৰ। এই গীতটি আমি দৌৰিছো, এইকাৰণে ভাগৰ লাগিছে। শিৱসাগৰ মোহনীয়া, স্বৰ্গদেউৰে বাঞ্চৰা, নাম ডাঙৰ শিলৰ সাঁকো, দেখিবলৈ ধুনীয়া। বহুত মনত পৰিছে। শিৱসাগৰ বাকী ৰাইজলৈ বহুত বহুত মৰম। শিৱসাগৰলৈ আহি আমি আজি বহুত আনন্দ ফূৰ্তিৰে দিনটো পাৰ কৰিলোঁ, বহুত ভাল লাগিল। আৰু আমাৰ আজি শেষতম আজি আমাৰ আছিলে ৰংঘৰৰ বাকৰিত আমি উপস্থিত আছোঁ। সদায় টিভিতে চাওঁ বিহুৰ সময়ত, নিজে আহি উপভোগ কৰিছোঁ, বহুত ভাল লাগিছে। আশা কৰোঁ আপোনালোক আহিব, শিৱসাগৰলৈ নিশ্চয় আহিব আৰু অসমৰ ঐতিহ্যমণ্ডিত শিৱসাগৰলৈ আহক। আৰু আশা কৰোঁ আৰু টুৰিষ্ট আহক আৰু আমাৰ অসমখন জিলিকি থাকক। এইবাৰ শেষত আমি আহিছোঁ ভাত খাওঁ বুলি, পেট পূজা কৰিম বুলি আহিলোঁ। চিনাকি বা এগৰাকীৰ ৰেষ্টুৰেণ্ট হয় আৰু খুব টেষ্টি খানা পোৱা যায় ইয়াত। আমি থালি লৈছোঁ, গতিকে ভাতখিনি খাই লওঁ দেই। গুৱাহাটী অভিমুখে গৈ থাকোঁতে ইয়াত গাড়ীখন ৰখালে খুব টেষ্টি মালাই চাহ পোৱা যায় বুলি, চ' এতিয়া মালাই চাহ খাবলৈ আহিছোঁ ইয়াত। শিৱসাগৰৰ যাত্ৰা এণ্ড কৰি এতিয়া গুৱাহাটী খাই আছোঁ। এতিয়া বাছত উঠি গুৱাহাটীলৈ যাম আৰু ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। বাই বাই।